যোৱা 14 তাৰিখে যি কাশ্মীৰৰ পুলৱামাত যে CRPFৰ ওপৰত যি বৰ্বৰতা আৰু ডেডলিষ্ট যি মানে এটেক কৰিলে জইচ-ই-মহম্মদৰ তেখেতসকলৰ সংগঠনে আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল UPPL দলৰ যুৱ শাখাৰ হৈ মই প্ৰথমে এইটো ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। তেখেতসকলৰ যে কাৱাৰ্ডলি এক্ট তেখেতসকলে যে মানে কাৱাৰ্ডলি তেখেতসকলে এনেকুৱা আমাৰ ভাৰতৰ যে CRPF জৱান তেখেতসকলৰ ওপৰত আক্ৰমণ চলাইছে এইটো আমি কণ্ডেম কৰিছোঁ। আৰু দ্বিতীয়তে আমি যিবিলাক জৱান আজি আমাৰ কাৰণে মাৰ্টিয়াৰ হৈ গ'ল, আমাৰ সুৰক্ষাৰ কাৰণে তেখেতসকলে নিজৰ জীৱন প্ৰাণ আহুতি দিলে, তেখেতসকলৰ পৰিয়াললৈ আমি আমাৰ ডিপলি কণ্ডোলেন্স যে আমাৰ যি কণ্ডোলেন্স এইটো আমি তেখেতসকলক পৰিয়াললৈ আমি যাচিছোঁ। আৰু তৃতীয়তে আমি আমাৰ ভাৰতবৰ্ষৰ আমাৰ যি এতিয়া গভৰ্ণমেণ্ট যি BJP চৰকাৰ এই চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ যে এই যে আমাৰ CRPF জৱানসকলৰ ওপৰত যে আক্ৰমণ চলাইছে এই আক্ৰমণৰ মানে যি প্ৰতিশোধ এইটো ল'বলৈ আমি আহ্বান কৰিছোঁ। এইটো নট অনলি কণ্ডেমনিং, আমি বিচৰা নাই দে অকল মানে কণ্ডেম কৰাটোৱে অকল মানে যথেষ্ট, এইটো কোনো পৰ্যায়ে আমি এইটো মানি ল'ব নোৱাৰোঁ। আমি কিবা এটা একশ্যনটো আমি বিচাৰিছোঁ। আৰু আমাৰ অসম সন্তান যে মনেশ্বৰ বসুমতাৰী বাক্সা জিলাৰ তামোলপুৰৰ পৰা যে আমাৰ বসুমতাৰী ডাঙৰে আজি শ্বহীদ হৈ গ'ল, আমি খুব দুখ পাইছোঁ। আনহাতে আমি গৌৰৱ ফিলিং কৰিছোঁ যে আমাৰ অসম সন্তানেও আজি আমাৰ ভাৰতবৰ্ষৰ শান্তি সম্প্ৰীতিৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ সুৰক্ষাৰ কাৰণে তেখেতে নিজৰ প্ৰাণটো আহুতি দিলে। সেইকাৰণে আমি খুব গৰ্বিত। উই আৰ প্ৰাউড অফ মনেশ্বৰ বসুমতাৰী and we appeal to the government of Assam and central government to look after their family members, and we deeply convey our condolences to the family of মনেশ্বৰ বসুমতাৰী। অসম চৰকাৰে 20 লাখ টকা ঘোষণা কৰিছে, এইটো আপুনি যথেষ্ট বুলি ভাবে না? অসম চৰকাৰে আজি 20 লাখ টকা এনাউন্স কৰিছে, এইটো আমি ভাবোঁ এইটো যথেষ্ট নহয়। তেখেতসকলে অলপ মানে এইটো বেছিকৈ অলপ বঢ়াই দিলে ভাল হ'ব, এইটো আমি আশা কৰিছোঁ। নাই, এই 20 লাখ টকাটো যথেষ্ট নহয়। আজিৰ দিনত 20 লাখ টকা দি যথেষ্ট নহয়, কিয়নো তেখেতৰ এজন ছোৱালী জীয়েক আছে, পুত্ৰ আছে, আৰু গোটেই পৰিয়ালৰ তেখেতে মানে মেইন আছিলে, তেখেতে মানে যি উপাৰ্জন কৰি পৰিয়ালক চাইছিলে। সেইকাৰণে আমি দাবী কৰিছোঁ যে 20 লাখ টকাটো যথেষ্ট নহয়। তেখেতক মানে তেখেতৰ পৰিয়ালৰ মানে যাতে ভৱিষ্যতে আকৌ নৰ্মালচি লাইফ জীয়াই থাকিব পাৰে, ইয়াৰ সুবিধাটো কৰি দিব লাগে, আৰু টকাৰ যি এইটো বঢ়াই দিব লাগে। ল'ৰা ছোৱালীক চাকৰি এইটো আমি আশা কৰিছোঁ যে অসম চৰকাৰে অতি শীঘ্ৰে মনেশ্বৰ বসুমতাৰীৰ যি জীয়েক আৰু পুতেক আছে তেখেতসকলৰ চাকৰিৰ ব্যৱস্থাটো কৰি দিয়ক, যাতে তেখেতসকলে পৰিয়ালটো চাই চিতি মানে জীৱন যাপন কৰিব পাৰে। সদৌ শেষত মই আমাৰ জৱানসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যে আজি আমাৰ সুৰক্ষাৰ কাৰণে আপোনালোকে যে আপোনালোকৰ জীৱনটো দান দিলে, এই জীৱন দান দিয়াটো ব্যৰ্থ নাযাব, এইটো আমি ক'ব বিচাৰিছোঁ। and we salute to the CRPF Jawans who were martyred.